ভাওনা পাগুৰি আমাৰ লেলেঙা দা পুৰা বায়ান যাই পুৰা ৰেডি মই পাগুৰি মৰা পাগুৰি মেলম দিয়া বলক মজাকে ভাওনা আছে ভাওনা চাওনা চলি আছে বলক মজাকে এগাল গোটেগাল বায়ান আমাৰ এতিয়া পাগুৰি পিন্ধাই দিব দিয়া বলক পাগুৰি পিন্ধাই ৰাইজ এতিয়া দেখিলে আমি নামঘৰ পাই গ'লোহি বাকী এতিয়া ৰাতিপুৱা কি হ'ল সেইটো অলপমান আপোনালোকক দেখাই লওঁ ৰ'ব তো ইয়াত মানে পতাকা উত্তোলন কৰিবৰ কাৰণে কিছুমান কাম চলি আছিল তাৰ পৰাই আজি মানে কিবা এনেকৈ হেৰি কাম বন কৰি আছিল তেনেকুৱা এটা খেল হৈ গ'ল মানে খেলো আপোনালোকে মানে মোৰ লগৰ লাভৰ পৰা শুনি লওক কি হৈ গ'ল এটা জাষ্ট হৈ গ'ল আমাৰ এই লোকেল খেল কি মুখেল খেলত বহি আছে কি আজি ভাওনা কি আজি কেছটো কি হ'ল কি কেনচেল ভাওনা ল'ব নোৱাৰে কেনসেল ভাওনা মেইন মনালা ভাওনা নহয় আমি ফালি দিম তো আপোনালোকে নিশ্চয় গম পাইছে সেই ছোৱালীজনী তেনেকুৱা হৈ গ'ল কিন্তু ভাওনাখন হ'ল ভাওনা কিন্তু ভালে ভালে হৈ গ'ল এতিয়া আপোনালোকে তাৰ পিছৰ চিনটো পিছত কি হ'ল সেইটো চাওক তো তাৰ পৰা মানে ইয়াত চাকি তাকি পৰা জ্বলাবৰ কাৰণে মই বহি আছোঁ চাকি তাকি জ্বলাই আছোঁ চাকি জ্বলাৰ পিছত এইবাৰ আসন প্ৰতিষ্ঠা কৰিছে জানো তো এই আসন প্ৰতিষ্ঠা কেনেকৈ আমি দেখা নাই আজি প্ৰথম দেখিছোঁ এনেকৈ আসন জখন প্ৰতিষ্ঠা কৰিলে তো বেলেগ একো নাই তাৰপিছত ডাইৰেক্ট ৰাতি হ'লে ৰাতি তাই পেণ্ডাকৰ বস্তু ডাইৰেক্ট চাওক পেণ্ডাকত কোনাইছে তো আমি এতিয়া পেণ্ডাকৰ চাবৰ কাৰণে গোটেই বানজান বৰ ৰেডি হৈ গৈ আছোঁ পেণ্ডাকলৈ মানুহ বেছি নাহে দুজন আহিছে পেণ্ডাকলৈ ড্ৰেছ পিন্ধাবলৈ এজন আহিছে বাকী পেণ্ডা চেণ্ডা কেনেকৈ মেলে আগে অলপমান ভিডিঅ' চাওক আপোনালোকে বাকী আৰু চব ৰাতি মজাই চলি আছে এখন তো কথা এটা ক'ব পাহৰি গৈছিলোঁ ভাওনা মানে ৰিহাৰ্চল মানে বৰ ৰিহাৰ্চল এটা হৈ গ'ল বৰ ৰিহাৰ্চল দিনা তিনিদিনৰ আগত হ'ল সকাম এটা পৰিলে তাৰ পাছদিনা মানে পূজা তাৰ পাছদিনা কিবা এটা পৰি গ'ল তো সেইটো কাৰণে বৰ ৰিহাৰ্চল পাছদিনা পৰিলে তাৰপৰা এতিয়া ভাওনা দিনা ৰিহাৰ্চল অলপমান কৰিছিলোঁ ৰিহাৰ্চলটো চাই লওক তো মানে ভাওনা কাৰণে অলপমান ৰিহাৰ্চল কৰি আছোঁ আমি তাৰপৰা এয়া পূৰা মেডিচিন চলি আছে আমাৰ মানে কাম নাইকিয়া আধাসকল বায়ান তো এয়া আৰু মজাকৈ চলি আছে এতিয়া ভাওনা দিনা তো এতিয়া বেলেগ একো নাই এতিয়া মজাকৈ ভাওনা ষ্টাৰ্ট কৰিলোঁ আপোনালোকে ভাওনা চাওক এতিয়া ভাওনা কেনেকুৱা হ'ল সেইটো ক'ব সূত্ৰৰ পৰা আদি কৰি এনেকৈ বাকী যি ভিডিঅ' কৰিছিলোঁ চব অলপ দেখাই দিছোঁ আপোনালোকে চাই ল'ব আৰু দেই বেলেগ একো নাই ভাওনা এনেকৈ চলি গৈ থাকিল তো ভালে ভাওনা হৈ গ'ল তাৰপৰা মই আমাৰ বায়ান অলপ দেখাই দিছোঁ বাকী আৰু বাই বাই তাৰপৰা এখন যুদ্ধ দেখাই দিম তাৰপৰা বাই বাই আৰু মোৰ ভইচটো চাই লওক
তো এনেকৈ মই ভাওনাখন হৈ গ'ল বহুত দিন শাওনৰ পৰা গৈ আজি মানে গৰু জয়ন্তীৰ দিনা শাওনৰ পৰা গৈ শাওন ভাদ আহিনত আমাৰ ভাওনাখন আছে। তো ভাইটিয়ে কাতি বিহু ভালকৈ শুভেচ্ছা থাকিল। তো আজিলৈ বাই পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আৰু মৰম চলম অলপ দি থাকিব ভাল লাগিব। আৰু যদি আমাৰ যদি ভাওনাখন যদি দৰকাৰ হয় ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰ আছে ফোন কৰি পেলাই আমাক যোগাযোগ কৰিব পাৰে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ভাওনাখন কেনেকুৱা হ'ল লাইক কমেণ্ট মানে কমেণ্ট কৰি জনাব। তো আজিলৈ বাই পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই।